খখুৰাটা ভাগ থাকে মানে ফোন আহি मैं जंपला खाबे ना पय दी ओए खाला एंका खाबा लागि जगा ल बल कर सा साइड लाग बनाबो बाल दिने दे बनाबो मुके ए बनाबो निमक दिने दे हा आ एंकी राखला सो ना खाबे ना हा तो खाबे ना खाबा जा साइड जा निमक निमक আছে বলে কা মনে সে কি যে হবো তোর লগত এটা না প্রবলেম থাকে ভাত বনালে ভাত কি যা খানা এয়া মই মাটি আৰু গোবৰ মিলাই দিছো মিলাই ফলে ইয়াত এয়া আমাৰ যেটো পুলি আছে তাৰ যেটো হিপা কিছুমান হিপা ওলাই আছে কিছুমান হিপা অলপ হে হৈ গৈছে না তাতে পুৰা চিপকা একদম পুৰা আঠা লগাই দিছে চাক আপোনাৰ চাকচোন গোবৰে মাটি মিলাই তাৰ মানে এনেকৈ মই ইউটিউবত দেখা পাইছো কলম নে কিবা উডি দিয়া বুলি উডি দিয়া চিষ্টেমত আৰু এটো একদম ধুনিয়া আৰু ইয়াত পৰ গাছডাল নমৰে পুৰা একদম জপ হৈ পুৰা ফুলি যাব ধুনিয়া ফুলি যাব মই দি দিছো এটা ৰুই দিম আৰু এনেকৈ ভিডিও বনাই আছে ভিডিও বেখা ৰাজুক দেখলি ন বিশ্ববৰে দেখে কি হ'ব হা বিশ্ববৰে দিব খতিৰাকে কবা লাগিলে কি গমছলে গাছ কাটিয়ে থাকে আদাল ৰয়ে 10 ডাল কাটে সেই বিষয়ে গাছ বিশ্ববৰে বেগৰে নামতে সুৱাৰি ফটো ভিডিও বলে ফটো মানে গাছডাল ৰব ভিডিও কৰি নল মানে আমি একদম পুৰা প্ৰতিপালন কৰিম হা পুৰা প্ৰতিপালন কৰিছিলা ৰাইস আহক মই দেখাই দিবা প্ৰতিপালন কৰিছিলা একেবাৰে টানছো তন্দৰে থাকা সদা ৰাইস এজন ব্যক্তিয়ে আজি বিশ্ববৰে দিব দিনা ধুনিয়াকৈ গছপুলি ৰুই আছে কিন্তু যোৱা বছৰ ধুনিয়া মই এর থিংকিংটো ভাল লাগে ইমান বিশ্ববৰে দিনা প্ৰত্যেক দিনাই জানে ধুনিয়া ধুনিয়া পুলি এটা ৰুই কিন্তু যোৱা বছৰ এই যোৱা বছৰ বিশ্ববৰে দিব দিনা এই ব্যক্তিজনে ধুনিয়াকৈ গছপুলি ৰুই দিছিল প্ৰতিপালন কৰিছি হাদালেৰো ভালকৈ ৰু এই হাদাখান ৰসা আদালে ৰুছি ভালকৈ ৰুই আছে দেখা এ গলে হলা গুৰুতে অলপ কাটি দিব লাগিব এই কি কাটাৰ দৰে এটা যে মানে ভিডিও দি আছে বাসত বহুত টানাম গাছ অনেক কি ভিডিও দিয়েছে হ্যাঁ কিছু মুছে দি তারে চ্যানেলে যাব কি মুছে দি কি করছ ফেসবুক সব যাব রাখা গেল না এলা সরু কথা আজিকালি মানে ভাত খাওয়া ভিডিও দিয়া পারে আমি কি দিও গছপুলির আর ভিডিও কে দিবা না না গাজর বাসা থাকে না দে তো কথার মানু জয় এই মেশিনে তো টান দিবা লাগবো মনস্তি ছাগল তো কামটো কৰি দিব নহয় আমাৰ সালা আমাৰ লাহা হাবা দিছো অলপ ডাঙৰ হলি ভাল হলে আমদাল কিন্তু অলপ ডাঙৰ এইবাৰো আম নে আমদাল চাবা লাগব বিচিটো সলকাই গলে তাহলে হা আছে নে সন্ত शाबाश बेटा बहुत बढ़िया itu sistem notun পদ্ধতি নহয় আসলে পুরানা পদ্ধতিয়ে জানা কি লগাইছো মানে কথাটো হল কি ই দিব উঠান এই বিনা বাকি আর হ্যাপি হ্যাঁ বকরু হ্যাঁ বকরু আয়ো বেশি বছর বড় লাগাইলে বছর দিয়া না ওই গাটা বছর না বাকি তোর ওই বাল তোতে ন ওই বলে তলত দিবিছে তলত দিছ তলত দি কি তলত দিবা লাগে না এই অলপ হাওয়াতে লাগলে বুললি বুললি আনকে এই হাওয়া বাতাও মাথা মানে না দি তুলি দিয়া নাই অবরতে তো বসা কারণে না হালে এই বস্তু জলিছো হবা লাগে নিয়ম মতে ছাগল না খালি হব কিন্তু ছাগল খালি নহয় আৰু হেতুৱে কথা আৰু যে নহক আমি এতিয়া নে হেবাকে যাম অলপ ৰুম হাই ফ্ৰেন্ড ওয়েলকাম টু মাই চ্যানেল কেকে আসাম মানে কি আজি বিশ্ব পৰিবেশ দিব উপলক্ষে বিশ্ব পৰিবেশ দিৱস বুলি নহয় আমি আসলতে আমাৰ ইয়াতে মই দেখুৱাই থাকো ভগৱত বা তাত যিকোনো অনুষ্ঠানত ৰাজহুৱা অনুষ্ঠান আমি গাছ পুলি ৰু কিন্তু তাক জানো আমি সাৰ পানী দি বা তাক ডাঙৰ কৰাৰ কাৰণে আমি কি একো নকৰো এয়া তাৰ মানে কি কথাটো কি একো সন্মান খেলা নাই কিবা অত্যাধিক কথাইলে কোৱা গাছ পুলি কি কাট পেলাই যাবচোন মই কাটছো ভিডিও বনোৱাৰ কাৰণে গাছ পুলি কি কাট পেলাই লাগে কাটছি তো গাজাল কাটপে কে লাগে মই কাটছো বাৰবাৰ কৈছো না কাটি
কি দাহান আনি পেলাই তোমাকে খাম মেইন কথাটো হ'ল কি মন্দিৰ আছে যি মই কাটছি পাইছে এইবিলাক চলি আমি চাওঁ এইবিলাক মই কেমেৰাটো অলপ দূৰৰ পৰা দেখুৱাইছোঁ চাওঁ চাওক এই চাওক গাছ সি পুলি ৰুব চাওক মই দেখুৱাওঁ চাওক এয়া পুলি লৈ গৈছি গাছৰ পুলি সি খালি গাছ কাটাৰ ধানত থাকে খালি কাটা এইয়া গেছি ৰ পাছত গেছি সি নিজে এডাল কিনি আনি বোলে এডাল ৰো শিকলা নাই ধান্দা তাত খালি কি ক'ত ফকতে ক'ত পাওঁ সি মাথা মাৰি থাকে এতিয়া লৈ গৈছে আমি যাম পাছে বাৰু তাৰপাছত আৰু কি মোক প্ৰণৱ চিপৰাং নিব লাগব নে চিপৰাং লাগব নেকি হা আনছে চিপৰাং নালাগে এখন বাৰু মই ঘৰত থৈ আহোঁ এটা আমাৰ গাঁও আমাৰ ৰাস্তা এতিয়া কি কবি তই কিবা কবি নেকি মজা ৰাস্তা যাই আছোঁ গাছপুলি ৰুব সি ৰুব মানে মই এডাল ৰুলোঁ এই সি আনছি মই দেখুৱাই দিলোঁ কথাটো হ'ল কি যাৰ দেশপ্ৰেমমূলক ভাৱটো আছে দেশপ্ৰেমমূলক গছ গছনিৰ প্ৰতি যাৰ প্ৰেম মৰম ভালপোৱা আছে প্ৰেম কেৱল মানুহক কৰা নাযায় তেতিয়া জীৱ বুলি নহয় কোনে কৌশিক নন্দন দাই কৈছিল নেকি মানে হয় নাই প্ৰেম গছৰ প্ৰতিও প্ৰেম হ'ব পাৰে যাই আছোঁ আমি কি আমাৰ এটাই প্ৰব্লেম মানে কি আমি গাছপুলিটো ৰোৱাটো ঠিকে ৰোওঁ কিন্তু তাৰ পাছত কি হৈ যায় আমি তাক প্ৰতিপালন কৰাত আমাৰ প্ৰব্লেম হৈ যায় সেইকাৰণে আমি তাৰমানে কি তাক এটা ডাঙৰ কৰিব নোৱাৰোঁ যদি আমি ভালকৈ যদি তাক প্ৰতিপালন কৰোঁ আমি ভিডিঅ'ত ঠিকে কওঁ কথাটো মই বুলি নহয় আমি যিমান ইউটিউবাৰ বা ক্ৰিয়েটৰ যিমান আছে ফেচবুক ভিডিঅ'কেইটা ঠিকে বনাব ভিডিঅ' বনোৱাৰ কাৰণে গাছপুলি হাজাৰ গাছপুলি ৰুব নিজে পইচা দি কিনি আনি ৰুব মই ডাঙৰ ইউটিউবাৰকেইটাক কৈছোঁ যে নিজে পইচা দি কিনি আনি গাছপুলি ৰুলে নহয় নিজে ৰুই নিজে প্ৰতিপালন কৰ তেতিয়া ভালে দেখোঁ গাছ এইটো আমাৰ ৰাস্তা একদম ভাল ৰাস্তাটো এইটো আৰু ভাল ৰাস্তা মানে কি আগতে চব এনেকুৱা আছিল ৰাস্তাটো আগতে চব এনেকুৱা আছিল ৰাস্তা এতিয়া মানে কি ইলেকশ্যনৰ কাৰণে অলপ শিল বালা দি অলপ সেই কৰিলে আৰু ইলেকশ্যন বুলিয়ে কওঁ মই ডাইৰেক্ট কৈছোঁ ইলেকশ্যনৰ কাৰণে বুলি কৈছোঁ মই এইটো চাওক ৰাস্তা শিল দিয়ে এইটো শিল দিয়ে একেবাৰে ভাল আমাৰ গাঁৱৰতো ৰাস্তাটো একদম বেয়া ৰাস্তা একদম অৱস্থাই নাই এইটোতে বহুত ভালে কৰিলে আমি গাছপুলি ৰুম তাত যাই আছে ইয়াতে তাত ৰুম ক মই শুনি আছোঁ কেনে হ'ব যদি আমি তাক যদি প্ৰতিপালন কৰিব পাৰোঁ আমাৰ মেইন প্ৰব্লেমটো হ'ল কি আমি প্ৰতিপালন কৰাটো এনেও কিছুমান গাছ হয় তাৰমানে কি এই ছাগালৰ উৎপাতত গাছগিলা মৰি যায় চব গাছ মৰি যায় এতিয়া যদি হয় যদি আৰু আমি ছাগাল বুলি কওঁ